কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন আঞ্চলিক সভা হয় মিটিং হয় সেইখন এনে আমাৰ সকলোতে হৈছিল বাৰু আমাৰ গাঁৱত হোৱা নাছিলে এতিয়ালৈকে চ' আমাৰ গাঁৱৰ নিমন্ত্ৰণভাৱে এইবাৰ আমাৰ গাঁৱত অনুষ্ঠিত হৈছিলে তো বহুত ভাল লাগিছিলে তাৰে কিছুমান অনুষ্ঠানৰ কিছু ভিডিঅ' কৰি ৰাখিছিলোঁ এইবিলাক আহক আপোনালোকৰ ওচৰত দেখুৱাওক কেনেকুৱা লাগে এবাৰ চাই লওক আৰু ভাল লাগিলে শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি জয় শ্রী রাম জয় সনাতন হরি হে শ্রীমন্ত করে পার ভাঙি দিলে মহে ব্রহ্মাণ্ড ভেদি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন জানা যে কল্প তরু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে শান্ত বিনয় নাই 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 আমার পরম গুরু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন ভূমিনতি শ্রীমন্ত শংকরদেব সংঘ পশ্চিমবঙ্গ দার্জিলিং হরি কৃষ্ণ সম্মানীয় পশ্চিমবঙ্গ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সম্পাদক বাপ সম্মানীয় পশ্চিমবঙ্গ আঞ্চলিক শাখাৰ সম্মানীয় উপসভাপতি বাপসকল সমিতি সম্পাদক সম্মানীয় যাদৱ দাসক সেৱা ধৰিলো কৃষ্ণ হৰি ৰাম ইয়াৰ পিছতে সম্মানীয় ধৰ্মধ্বজা উত্তোলক বাপক আদৰণি দিবলৈ আমি আহ্বান জনালো কৃষ্ণ কৃষ্ণ আমার সম্মানীয় ধর্মধ্বজা উত্তোলক বাপজনা আমার আঞ্চলিক শাখাৰ সম্মানীয় সভাপতি সম্পাদক ৰমণী কলিতা বাপ আৰু আদৰণি সমিতিৰ Oh
আমি প্ৰত্যেকেই কি কৰিব লাগিব, এই পতাকাখনৰ তলত একতাৰ দলেৰে আমি বান্ধ খাই থাকিব লাগিব। যদি আমি এই পতাকাৰ তলত প্ৰতিজ্ঞাবদ্ধ হৈ গুৰুজনাৰ গুণানুকীৰ্তন, তেখেতৰ নাম কীৰ্তন, ঘোষা নৃত্য, সত্ৰীয়া নৃত্য, বিভিন্ন দিশবিলাকত যদি আমি তেখেতৰ কাম কাজবিলাক কৰিবলৈ নাযাওঁ, তেতিয়া কিন্তু আমাক এই পতাকাৰ তলত এক হোৱাটো নুবুজাব। ধৰ্ম লোৱাটো সহজ, কিন্তু ধৰ্ম পালন কৰাটো খুব জটিল। ধৰ্ম পালন কৰিবলৈ যাওঁতে কিছু নিয়ম নীতি বহুত কিবা কিবি কৰিবলগীয়া হয়। এইখিনি কৰোঁতে হয়তো বহুতে উজুতি খায়। যদি ধৈৰ্য থাকে তেতিয়াহ'লে সকলোতে সফলতা অৰ্জন কৰিব পাৰি। আমি আজি আমাক গুৰুজনাই এনেকুৱা এটা বস্তু দি গৈছে, যাক আমি কোৱা হয় বা ধৰ্মৰ বাহিৰৰ গুৰুজনাৰ শংকৰ সংঘৰ বাহিৰৰ ব্যক্তিসকলেও তেখেতসকলেও ভাষণত বাৰ্তা ৰাখে যে গুৰুজনা এক সাম্যবাদী প্ৰতীক। সাম্যবাদ মানে আপোনালোকে নিশ্চয় বুজি পায়। সাম্যবাদ মানে হ'ল য'ত উচ্চ নিচ, ধনী দুখীয়া, জাতি ভেদ কোনো ধৰণৰ বস্তু নাই। যে এনেহেন এখন আমাক অনুষ্ঠান তেখেতে দি থৈ গৈছে, য'ত নেকি আমি আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ জাতিকাৰ আহে তেখেতো মাটিত বহিবলগীয়া হয়, আৰু একেবাৰে প্ৰাথমিকৰ সদস্য সংগীজনো একে সংগী। এনেহেন অনুষ্ঠান এটাত যদি অসমবাসীয়ে কৃষ্ণ ভাগৱতখন লাহে লাহে নিয়ক, আৰু এনেকুৱা নহয় নাম প্ৰসংগ আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত আমাৰ আৰম্ভ হ'ল ভাগৱত ভ্ৰমণৰ। আৰু এই ভাগৱত ভ্ৰমণ কেইবাখনো গাঁৱৰ মাজেৰে আমি ভ্ৰমণ কৰি অহাৰ চেষ্টা কৰিম, যিহেতু ইয়াতে বহুকেইখন গাঁও লগ লাগি এখন অনুষ্ঠান অনুষ্ঠিত কৰা হয়, আৰু যিখন অনুষ্ঠানত বহুতো ভকত বান্ধৱৰ ইয়াতে কষ্ট জড়িত হৈ আছে। সকলোৱে ইয়াতে মিলিজুলি এই অনুষ্ঠানখন অনুষ্ঠিত কৰে যিহেতু, চ' যিমানকেইখন গাঁৱৰ মাজেৰে আমি এই ভ্ৰমণখন আগবঢ়াই নিব পাৰোঁ সেয়াই চেষ্টা কৰিম। আৰু ভ্ৰমণৰ বিশেষ অনুষ্ঠানতে চাই লওঁ বাৰু।
কৃষ্ণ আমি সামগ্ৰিক সকলে আগবাঢ়িছোঁ ভাগৱত শোভাযাত্ৰাৰ মহাভাগৱত ইতিমধ্যে অস্থায়ী নামঘৰত পুনৰ স্থাপন কৰা হৈছে। এতিয়া আমি সামগ্ৰিক সকলে আগবাঢ়িছোঁ। কৃষ্ণ শ্ৰীমন্ত কৃষ্ণ হৰি
হরি নামৰ ধ্বনি দিলানি শংকৰ ধ্বনি দিলানি সংসাৰ পতিত সমাজে গৰুণ পক্ষী আৰু ক'ত থাকে কেনেকৈ নদীৰ ভিতৰত মই গংগা আৰু গোটেই বছৰে নক্ষত্ৰৰ ভিতৰত মই সূৰ্য হওঁ আৰু মনৰ ভিতৰত মই নৰপতি হওঁ এনেকৈ কৈ যে আছে আৰু সেই তুমি সমাহৰ ভিতৰত কি খণ্ড সমাহ মই দণ্ড সমাহ হওঁ মই আৰু অক্ষৰৰ ভিতৰত তুমি কি হয় আখৰৰ ভিতৰত মই হওঁ এনেকৈ যাই থাকিব এটা সেইকাৰণে আমাৰ প্ৰণালীখনতো শব্দটো দিছে আমাৰ যিখন প্ৰসংগ প্ৰণালী সেইখনত শব্দ দিছে দেই এই শব্দটোৱে হ'ল প্ৰথম আৰম্ভণি শব্দটো উন্নতিকৰণ কৰি নিয়া আৰু শব্দটোৱে প্ৰতিস্থাপনা কৰা সেইকাৰণে গোটেইকেইটাকে ক'লে কি এনেকৈ ব্যাখ্যা কৰিছিলে গতিকে সেইকাৰণে আমি সেই কথাত চিন্তা কৰিব লাগিলে আমাৰ অটোহে আমাৰ উচ্চাৰণ হ'ব লাগে যেনে হৰিত ধ্বনি কৰিলে হৰি ৰাম বুলি মাতিলেহে ভগৱানে জানে মোক মাতিছে অশুদ্ধকৈ মাতি কেনেকৈ হ'ব মোৰ নাম মণিৰাম মাতি মই মাতিম সকলোৱে কওক হৰি ৰাম এটা লেচন শেষ হৈ গ'ল আজিৰ পৰা এইটোকে কৰিব গতিকে তাৰপিছত আমি বাজে বুজি এইখন কীৰ্তন ঘোষৰা আমাক পাছে বুজি এটা কথা আপুনি জনাইছিল মহাপুৰুষৰ তেওঁক সুধিছিল তুমি ক'ত থকা মাধৱদেৱে দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান এইখনে শংকৰদেৱ পাজে বুজি আৰু দশম তেওঁৰ মূৰ্তিৰ সমান আজি কমিটি বিবেচনা ধুনীয়াকৈ কৰিছে এই আমাক কৈছিলে আমাক মানে এটা আজি সম্বোধনত মানে কীৰ্তন ঘোষা দিছে এইখন মানে শংকৰদেৱৰে কথা ইয়াতে শংকৰদেৱে আপোনাৰ গোটেই কি লিখিছিল চাওক গোটেই ধৰণৰ কথা শ্ৰীমন্ত শংকৰ লিখিছে মাধৱদেৱ লিখিছে ভিন্ন নহকে লিখিছিলে আৰু প্ৰথমতে শংকৰদেৱে কিহে বুলি লিখিছিলে শ্ৰীকৃষ্ণায় নমঃ কৃষ্ণায় বাসুদেৱা দেৱকীনন্দনাচ্য নন্দ গোপ কুমাৰাই গোবিন্দাই নমো নমঃ নমঃ পংকজ নাভয় নম পংকজ মালিনী নম পংকজ নাত্ৰে নমস্তে পংকজ নাঘে বসুদেবসুতং কৃষ্ণং কংস সরমর্দনম দৈবকী হৃদনন্দং কৃষ্ণং বন্দে যদ্গুরুম হরিরাম রাম মুখং কৈচুয়াসং পংলৌতৈ রঙ্গতে গিরিং উয়া কৃপাতমহং বন্দে পরমানন্দ মাধবম ইয়ত বলাগে জ নহয় নহয় জানো জুদা কেনেকুৱা হৈছে খানা
এনেকৈয়ে সভাখনৰ গোটেইখিনি অনুষ্ঠান সমাপ্ত হ'ল আৰু অৱশেষত ধৰ্মধ্বজা অৱতৰণৰ সময় টাইম আহি পালে আৰু সকলোতকৈ বেয়া লগা সময় এইখিনিয়ে কিয় ইমান দিনৰ পৰা কষ্ট কৰি 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 গোটেইখিনি অনুষ্ঠান যোৱাৰ পিছত যেতিয়া সকলোৱে বিদায় লোৱাৰ সময় আহি পৰে যিহেতু এখন অনুষ্ঠান বহুত দীঘলীয়া প্ৰচেষ্টাৰ মাজত এখন অনুষ্ঠান গঢ় লৈ উঠিছোঁ সেইকাৰণে সকলোৰে মোৰ দুখ লাগে আৰু যেতিয়া সভাখন সমাপ্ত বুলি ঘোষণা কৰিছিল তেতিয়া আমাৰ গাঁৱৰ প্ৰতিজনৰে চকুত চকু লুবুৱাই আহিছিল কাৰণ এনেকুৱা এখন শংকৰদেৱৰ অধিৱেশন আমাৰ গাঁৱত অহাটো আৰু কিমান দিনৰ মূৰত যে আহিব আৰু 2 বছৰ পিছত বেলেগ গাঁৱত এইখনেই অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু যিহেতু আমাৰ গাঁৱত আজি শেষ হ'ল তো কৰ্মকৰ্তাসকলৰ এক স্মৃতি মোৰ কেমেৰাৰ ভিডিঅ'ৰ জৰিয়তে ৰাখি থোৱাৰ চেষ্টা কৰিছোঁ চ' আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে এবাৰ চাই মন্তব্য জনাব যদি ভুল কিবা হৈছে ক্ষমা কৰি দিব কাৰণ যিহেতু নতুন ক্ৰিয়েটৰ হয় ট্ৰাই কৰিছোঁ এবাৰ কিবা অলপ বনোৱাৰ কাৰণে আৰু এই হোৱাৰ পিছত আমাৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে অনুষ্ঠানৰো কিছু ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম এইটো ভিডিঅ'ৰ লগতে চাই যাওক তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল পায় কমেণ্ট শ্বেয়াৰ লাইক কমেণ্ট কৰি দিব ঠিক আছে থেংক ইউ কৃষ্ণ সকলোকে নমস্কাৰ জনাইছোঁ আৰু সমূহ ৰাইজক ধুনীয়াকে হাত চাপৰি দিব একেলগে ধুনীয়া আচলতে হাত চাপৰিত টিপনি নকৰিব যিবিলাকে গুৰুজনা একেলগে ধুনীয়াকে শিৰোমণি শ্রীমন্ত